ইউটিউবত কিবা এটা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকোঁতে মাজত যদি এড আহি যায় গোটেই ইণ্টাৰেষ্ট নোহোৱা হৈ যায়। এই ভিডিঅ'টো আৰু পিছত চাবলৈ মন নোযোৱা হৈ যায়। বা কিবা ভাল লগা গান এটা শুনি থাকোঁতে যদি মাজত এড আহি যায় তাৰ পাছত আৰু সেই গানটো শুনিবলৈ মন নোযোৱা হৈ যায়। আৰু যদি ইউটিউব প্ৰিমিয়াম ল'বলৈ যায় তেন্তে মাহে মাহে পইচা দিবলগীয়া হয়। এতিয়াৰ পৰা আৰু আপুনি ইউটিউব প্ৰিমিয়াম নোলোৱাকৈও ইউটিউব প্ৰিমিয়ামৰ যিখিনি ফিচাৰ্ছ যেনেকৈ বেকগ্ৰাউণ্ডত প্লে হৈ থাকে, কোনো ধৰণৰ এডছ নাহে, এই গোটেইখিনি ফিচাৰ্ছ আপুনি ইউটিউব প্ৰিমিয়াম নোলোৱাকৈ ইউজ কৰিব পাৰিব। কেনেকৈ কৰিব মই কৈ আছোঁ ভিডিঅ'টোত। ইয়াৰ বাবে প্ৰথমে প্লে ষ্ট'ৰটো খুলি ল'ব। প্লে ষ্ট'ৰত চাৰ্চ কৰিব জিঅ'স্পেয়াৰ ৱেব। এই যিটো এপ আহিব এইটো ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল কৰা আছে মই অ'পেন কৰি ল'লোঁ। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পাছত তলত যিটো 3 লাইন আছে 3 লাইনত ক্লিক কৰিব, ছেটিংছত যাব। ছেটিংছত গৈ প্লে ভিডিঅ' ইন বেকগ্ৰাউণ্ড এইটো যদি অফ থাকে অন কৰি ল'ব। এড ব্লক প্লাছ এইটো যদি অন থাকে অফ থাকে যদি অন কৰি ল'ব। তাৰপিছত বেকত গৈ ইউটিউব প্লে কৰিব। ইউটিউব প্লে হৈ থাকিব, বেকগ্ৰাউণ্ডতো প্লে হৈ থাকিব, মিনিমাইজ কৰি দিলে আৰু কোনো ধৰণৰ এড নাহে।